আসসালামু আলাইকুম। মই বৰ্তমান উপস্থিত আছোঁ দৰং জিলাৰ টাংনি চাৰিআলিত। টাংনি চাৰিআলিৰ অলপ ভিতৰত আহিছোঁ, যিহেতু অহা ইংৰাজী 25 ডিচেম্বৰ, 25, 26 আৰু 27 ডিচেম্বৰত হ'বলৈ গৈ আছে উত্তৰ পূৰ্বাঞ্চলত বৃহৎ ইজতেমা। এইটো ঠাইতে হ'ব উত্তৰ পূৰ্বাঞ্চল ইজতেমা। আপোনালোকক দেখাবলৈ পাৰিছোঁ। ইয়াক কিছুদিন পিছতে ধান কাটি দিব। আৰু এইটো হৈছে মছজিদ, আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। এইটো হৈছে মছজিদ, ইজতেমাৰ মছজিদ, আৰু মানুহে কাম কৰি শেষ কৰি দিছে মছজিদৰ। আৰু এই ঠাইতে হ'ব ইজতেমাৰ বৃহৎ পেণ্ডেল, আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। আৰু এয়া এজন ভাই আছে, এয়া ধান কাটি আছে, ধান ওলাই আছে। তো অলপ জানিব বিচাৰিম। আৰু এই বৃহৎ পথাৰত হ'বলৈ গৈ আছে উত্তৰ পূৰ্বাঞ্চলৰ ইজতেমা, আৰু বহুত ডাঙৰ ইজতেমা হ'বলৈ গৈ আছে। যোৱাবাৰ হৈছিল আমাৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আলিচিঙীয়া গাঁৱত। আৰু এয়া চাওক, বাঁহ চাওক আপোনালোকে, বাঁহ আহিছে, এভেইলেবল বাঁহ এইফালে আছে। আৰু এজন দাদা আছে, মই জানিব বিচাৰিম অলপ, দাদা কি কয়। এজন দাদা আছে। আসসালামু আলাইকুম। ভালে আছে? ভালে আছে। আপোনালোকৰ ইয়াত ইজতেমা হ'বলৈ গৈ আছে? আমালোকৰ ইয়াত ইজতেমা হৈ আছে। কেনেকুৱা লাগি আছে আপোনাৰ? বহুত ভাল লাগি আছে। ভাল লাগি আছে। আৰু ইজতেমাৰ যিটো নেকি মেইন পেণ্ডেল হ'ব, এইটো ঠাইতে হ'ব? এই ঠাইতে হ'ব। এয়া চাওক, কিমান হাজাৰ বিঘা ইয়াত মাটি আছে। এই ঠাইতে হ'ব উত্তৰ পূৰ্বাঞ্চল ইজতেমা। মানে আপোনালোকৰ পথাৰ? এইটো আমাৰ পথাৰ। ধান কাটি আছে? ধান কাটি আছে। কিমান বিঘা হ'ব, মানে আপোনাৰ আইডিয়া এটা? 1000 বিঘা হ'ব। 1000 বিঘা হৈ যাব। প্ৰায় 1000 বিঘা মাটিলৈ হ'বলৈ গৈ আছে উত্তৰ পূৰ্বাঞ্চল ইজতেমা। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। ইছলাম ধৰ্মীয় লোকসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে দেখুৱাই দিয়ক, আৰু যাতে সকলোৱে আহিব পাৰে, আহি কাম কৰি যাব পাৰে। কাম কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকৰ, মানে ইজতেমাৰ? ধানবিলাক কাটা হ'লে ষ্টাৰ্ট হ'ব। প্ৰায় 10 দিন পিছত কাটি 10 দিন পিছত হৈ যাব। 10 দিন পিছতে ধান কাটি শেষ কৰিব, আৰু ইজতেমাৰ কাম আৰম্ভ হৈ যাব। আৰু মছজিদ কমপ্লিট হৈ গ'ল। মছজিদ কমপ্লিট হৈ গ'ল। তো আপোনাক লগ পাই ভাল লাগিল। তো যদি কোনোবা আহে দূৰৰ পৰা, আপোনালোকৰ কিবা অসুবিধা হ'লে আপোনালোকৰ লগ কৰিব পাৰিব? আপোনালোকৰ ঘৰ তেল ডিপুৰ ওচৰতে। এয়া চাওক, যদি কিবা অসুবিধা পায় ইজতেমাত আহি, এনেতো অসুবিধা নাপায়, যিকোনো কিবা এটা হওক, তেনেহ'লে দাদাৰ লগত যোগাযোগ কৰিব পাৰিব। দাদা আছে। যিহেতু ইজতেমা হৈ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত মানুহ আহিব। নৰ্থ ইষ্টৰ, যিহেতু অৰুণাচল, ইটানগৰ, যিকোনো ঠাইৰ পৰা আহিব নৰ্থ ইষ্টৰ ইজতেমা। আৰু এয়া চাওক, ধান মানে এইটো ওলাই আছে এতিয়া, তেনেকুৱাই কৰিছিল, এনেকুৱা কৰি আছে। যিহেতু ইজতেমা আহি গ'ল, বেছিদিন নাই, আৰু মাজত মাত্ৰ 1.5 মাহমান আছে। তো এইটো হৈছে মছজিদ। আপোনালোকক আকৌ দেখাই আছোঁ। এইটো হৈছে মছজিদ। মছজিদৰ নাম কি আপুনি জানেনে? মছজিদৰ নামটো কিবা থৈছে, মই গম পোৱা নাই এতিয়ালৈকে। তো আপোনালোকক জনাই দিম পিছত। আৰু বাঁহ বহুত আহিছে, চাইছোঁ, বহুত বাঁহ আহিছে, আৰু আহিব। মানে ইজতেমাত বস্তুৰ কোনো অভাৱ নাথাকে। ক'ৰ পৰা আহে এইটো কোনেও নাজানে, এইটো আল্লাহ দি দিয়ে। চাওক, মাজত মাত্ৰ 1.5 মাহ আছে, এতিয়ালৈকে একো হোৱা নাই। আপোনালোকে চাওকচোন, এতিয়ালৈকে এটা বাঁহো ইয়াত কৰা নাই, লাই খুঁটা এতিয়ালৈকে স্থাপন কৰা নাই। ইজতেমাৰ যিটো এতিয়ালৈকে এটা পেণ্ডেলৰ এটা একো নাই মানে এতিয়ালৈকে। আপোনালোকে ভাবক, আপোনালোকে 10 দিন পিছত আহি চাব, পেণ্ডেল আধা হৈ গ'ল।